দেখছো নিজে বনোৱা গাড়ী নিজে বনোৱা গুড মৰ্নিং ফ্ৰম মানে ডিব্ৰুগড় ৩ নম্বৰ ভিডিঅ'ত মই ডিব্ৰুগড়ৰ গোটাখানকে আজি দাদি খুৰাইহঁতৰ গোটাখানকে স্বাগতম জনাইছোঁ তো ৩ নম্বৰ ভিডিঅ'ত তো আজি ৰাতি আছিলোঁ ইমাথাই এই বাবুহৰে ঘৰত বাবু মানে বিৰাট ইউটিউব পাগলা বাবুৰ নামটো কি আছিল কি বুলি কৈছিলি যোৱাকালি My name is তুহিন গোহাঁই এই যে আছে আমাৰ হেডষ্ট সৰু জ্ঞানদীপৰ নিচিনা আৰু কি তুহিন গোহাঁই বোলে মই কৈছোঁ ইয়াৰ নামটো জ্ঞানদীপ গোহাঁই আৰু দাদা ঘৰত আহি মানে প্ৰথমতে চাহ দিছে চাহখিনি খাই লওঁ এই চাহখিনি খোৱাৰ পিছত ফ্ৰেছ হৈ ক'ত ওলাং দেখা যাব আৰু ইমাৰ সন্মুখতে আছে মই ইণ্টাৰভিউ দিয়া মানে ৰিটেন দিয়া একচুৱেলি SSC ৰিটেন দিব আহিছোঁ তো এইখন হৈছে লাহোৱাল কলেজ তো এইখনতে দিছোঁ আৰু ডিব্ৰুগড়ত আহিয়া একটা খাতৰা বস্তু দেখা পালোঁ নিজে বনোৱা বাইক নিজে মানে একদম আচৰিত চানা পেট্ৰল টেংকি পেট্ৰল জাৰ্কিন নেকি দাদা এইটো জাৰ্কিনে তাৰপিছত পাছফালে চাকা আকৌ বাইকের চাকা তারপর ইঞ্জিন গো সুপার স্প্লেন্ডারের তারপর আগের চাকা গো আরো বেলেগ ওয়াও আৰু গাড়ীখনত ব্ৰেক চানা ব্ৰেক ক'ত বনাইছে এইফাল দিয়া ব্ৰেক আৰু এইফাল দিয়া আছে গিয়াৰ মিটাৰ চানা মিটাৰ উইদাউট মিটাৰ এক্সেলেটাৰ আছে না এক্সেলেটাৰ আছে এইগতে এক্সেলেটাৰ হা এক্সেলেটাৰ ইগো টেম্পুৰ তো গাড়ীখন বনোৱাতে বোলে 1 মাহমান লাগিছে আৰু পইচা ওর 1 টাকাও খৰচ নাই হয় কাৰণ ওই গেৰেজত কাম কৰে বোলে সেই গেৰেজৰ মানে পুৰণা বস্তুখিনি দিয়ে বনাইছে তো আৰু গাড়ীৰ মালিক গো এই দাদাক বোলে যায় এলা বঢ়িয়া ৰাইডাৰ একদম পুৰা ৰাইডাৰৰ সাজত পুৰা আমাৰ নিচিনা তেল লগাইছে ঠিক আছে যোৱা দাদা দে ওয়ো যাওক এবার আমিরা ওলাং আমার 10টা বজাত ট্রেন আছে তো আৰু আমি যাবা ওলাই লং এতিয়া আমাৰ আছে বৰমা এয়া বৌ এয়া বাবু দে যাও দে ইহঁতে আমাক মানে বহুত মানে হেংকা কি কয় এইখিনি মানে থাকা জাগা দিছে ভাত খাবা দিছে তো গোটাখানকে ধন্যবাদ আকৌ আহিম কেতিয়াবা আৰু লগতে আছে এয়া টিকিলা বাই বাই চাকুটিৰ মানুহ সিয়া কুটি আহিব মানে পুৰা একদম আদৰ মৰম পাইলং আৰু দাদাই আমাক এইবাৰৰ বখানে গাঁৱে থৈ আহিব দাদা ভাল না কি খালে ৰাতিপুৱা চাহ খালে তো ঠিক আছে আমি এইবাৰ যাম আমাক অকণমান থৈ আহিব দাদাই হা ভাত খোৱা নাই কি খাইছে চাহ খাইছে তো এবার আমি দাদাহরে প্রায় আহিয়া পাইলাম আমি চকিডিং চাৰিআলি ডিব্ৰুগড়ের ফেমাস চকিডিং চাৰিআলি এই ক্লক টাৱাৰ আছে ওপৰত আছে একটা ঘড়ী বড় আৰু হিদিয়া বাকুটি যায় আৰু তো ফাইনেলি আহিয়া পাইলাম আমি ডিব্ৰুগড় প্লেটফৰ্ম তো ডিব্ৰুগড় প্লেটফৰ্মত এবাৰ আহিয়া আমি এবাৰ ট্ৰেইনত উঠিম ট্ৰেইনত উঠিয়া ডাইৰেক্ট এবাৰ বঙাইগাঁও আৰু এইখানে হৈছে ডিব্ৰুগড়ের প্লেটফর্ম মানে ডিব্ৰুগড় স্টেশন আৰু এই দিয়ে আমি নামিম তলত নামিয়া এইখানে আমাৰ দদৰ ৰেলখান গৈ দেখাৰা কৰা থৈছে এতে উঠিয়া ঘৰত যাম বাই বাই ডিব্ৰুগড় টাটা বাই বাই কলিকতা বোম্বাই নাই কি কৈছে আইছে আপাহি জিৰা আইছে তো আৰু এই গোটেই হৈছে দিখৌ নদী মানে কয় যে দিখৌ নৈ এৰিব নোৱাৰোঁ জাজি নৈ এৰিব নোৱাৰোঁ এই গোটেই হৈছে দিখৌ নৈ
চাই গো কুহুৰি কেংকা চাট বাই বাই দিখো নৈ তো এংকা কৰে ট্ৰেইনতে এইবাৰ ঘুম যাং আমি নিউ বঙাইগাঁও জংচন পাইলং ঘুমেৰ পৰা উঠিয়া তো যিয়ে নহওক মানে ইনকে আমাৰ ডিব্ৰুগড় যাত্ৰা শেষ পাইল তো যদি ভিডিঅ'খন চাই মই ভাল পাইছো তাহলে লাইক কৰিবি কমেন্ট কৰিবি আৰু লগতে মোৰ চেনেলটো যদি নতুন আহিছ তাহলে সাবস্ক্ৰাইব কৰিবি আজিলৈ এইখিনিয়ে টাটা বাই বাই গুড নাইট